কবিতাৰ শিৰোনাম পাহৰি যাম সকলোবোৰ। কি যে প্ৰহসন নিজৰে প্ৰতি, নিসংগ নিশাবোৰত বাৰে বাৰে নিজকে প্ৰবোধ দিওঁ। পাহৰাৰ প্ৰতিশ্ৰুতিৰে নিচুকনি গীত শুনি শুনি শুই পৰোঁ। পুৱা চকু মেলি চায়ে নিজক সোধোঁ, কিমান সফল তুমি? হাস্যকৰ কথাটো কি জানা? যিবোৰ কথা আমি মচি পেলাব খোজোঁ, সেইবোৰ কথাই আমাৰ মনোজগতত সদায় পাকঘূৰণি খাই থাকে। একেলগে কটোৱা সেই ক্ষণবোৰকে প্ৰথমতে পাহৰিব পৰা হ'লে, মস্তিষ্কৰ এডাল এডাল কুশিকাক বিচ্ছেদ কৰি আঁতৰাই পেলাব পৰা হ'লে, দুখবোধে কোঙা কৰি পেলালেও জানা, সেই দিনবোৰ আজিও মোৰ প্ৰিয়। এনেকৈ থাকি যাওঁ নেকি চিৰকাল? হাতে হাত ধৰি পাৰ হোৱা সেই জনাকীৰ্ণ ৰাজপথ এতিয়া অকলেই ইপাৰ সিপাৰ হওঁ। আবেলি চাহৰ পিয়লাত চুমুক দিওঁ অকলে। কথা হতাশ হোৱা নাইচোন, বৰং ভাল লাগি আহিছে জানা। ভাৰশূন্য যেন লাগিছে এই দিনবোৰ। অন্তত মিথ্যা কথাৰে ভৰা সেই দিনবোৰতকৈ শত শতগুণে সুখময় এই নিসংগতা। বাহিৰখন ইমান শান্ত, কিন্তু ভিতৰত যেন শত সমুদ্ৰৰ ঢৌ। এৰা সুখী মই আজি, এই নিসংগতাই মোক জানা সুখ দিছে, অনেক সুখ।